নমস্কাৰ। আজি মোৰ এই কথা বতৰাখিনি সংবাদ মাধ্যমৰ কাৰণে আগবঢ়াইছোঁ। আজি মই যিখিনি কথা বতৰা ক'ম, এই কথা বতৰাখিনি সংবাদ মাধ্যমৰ কাৰণে। আৰু সংবাদ মাধ্যমৰ কাৰণে মই এই কথা বতৰাখিনি আগবঢ়াইছোঁ আৰু অসমৰ জনসাধাৰণেও এই কথা বতৰাখিনি গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ সংবাদ মাধ্যম হৈছে অসমৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা বা দেশৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা, এই গণতান্ত্ৰিক ব্যৱস্থাটোক এটা চাৰিটা খুঁটিৰ সৈতে ধৰি ৰখাৰ এটা খুঁটিয়েই হৈছে সংবাদ মাধ্যম। গতিকে এই সংবাদ মাধ্যমটো, এই সংবাদ ব্যৱস্থাটো বলিষ্ঠ হোৱা আৰু শক্তিশালী হোৱাটো আমি বিচাৰোঁ আৰু সদায় শক্তিশালী হৈ থাকক। কিন্তু বৰ্তমান সময়ত বেলেগ এটা পৰ্যায়লৈ সংবাদ মাধ্যম গুচি গৈছে। আৰু চাওক, বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰে সংবাদ মাধ্যম মানে ভয় ভাবুকিৰ সন্মুখীন হৈছে, হাৰাশাস্তিৰ সন্মুখীন হৈছে। শাৰীৰিকভাৱে হওক, মানসিকভাৱে হওক, বিভিন্ন প্ৰকাৰে মুঠতে নিৰ্যাতিতাৰ সন্মুখীন হৈছে। আৰু আগৰ দিনৰ কথাটো মই নকওঁৱে, বহুত দিনৰ আগৰ কথাটো নকওঁৱে, যে পৰাগ কুমাৰ দাসৰ মৃত্যুৰ যিটো ক'লা দিন, সেই ক'লা দিনটোৰ কথাটো মই নকওঁৱে, কিন্তু মই বৰ্তমান সময়ৰ কথা কৈছোঁ। যে একাংশ সংবাদ মাধ্যম শাসকীয় গোষ্ঠীৰ দ্বাৰা পৰিচালিত হৈ থাকে। মই তেওঁলোকৰ কথা নকওঁ, কিন্তু তেওঁলোকক অনুকৰণ কৰি সকলো চলিব নালাগে। এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ লগত বহু সাংবাদিকে কিন্তু আন্তৰিকতাৰে লাগি আছে। মই আজিৰ তাৰিখতো ক'ম, ইতিমধ্যে বহু সাংবাদিক বিক্ৰী হৈ গৈছে বা শাসকীয় গোষ্ঠীৰ পক্ষে সদায় যিটো দলেই নেকি শাসনত থাকে, সেই শাসনত থকা দলৰ লগতে কাম বন কৰি থকা বা সেই পক্ষতে মাত মাতি আহিছে বহু সাংবাদিকে বা সংবাদ গোষ্ঠীয়ে। আৰু বহু সংবাদ গোষ্ঠী বা সংবাদ মাধ্যমে আজিৰ তাৰিখতো নিৰপেক্ষভাৱে জাতিৰ স্বাৰ্থত, সমাজখনৰ স্বাৰ্থত কিন্তু কাম কৰি আহিছে, সেয়াও কিন্তু একেবাৰে নিশ্চিত। এতিয়া মই এটা কথা ক'ম, ইতিমধ্যে সিদিনা চিলাপথাৰৰ প্ৰাগ নিউজৰ সাংবাদিকক যি ধৰণে মানে একাংশ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিলে, এই আক্ৰমণৰ ক্ষেত্ৰত, আক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ অসমৰ যিটো সংবাদ ব্যৱস্থা, এই সংবাদ মাধ্যমসকলে যেনেদৰে মানে গুজৰিব লাগিছিলে তেনেকৈ কিন্তু গুজৰা নহ'ল। প্ৰায়বিলাক সাংবাদিককে দেখিছোঁ, প্ৰায়বিলাক মানে প্ৰাগ নিউজৰ সাংবাদিকহে মাত মতা দেখিলোঁ। বাহিৰেও দেখিছোঁ, আমিও মাত মাতিছোঁ সেই ক্ষেত্ৰত, আৰু বাহিৰৰ সাংবাদিকো আহিছে দুই এজন। কিন্তু যেনেদৰে আমি যে এজন সাংবাদিকক বৰ বেয়াকৈ বলীয়া কুকুৰক আক্ৰমণ কৰা দি যেনেদৰে আক্ৰমণ কৰিলে, সেই ক্ষেত্ৰত সকলো সংবাদ মাধ্যমে একত্ৰিত হৈ যেনেদৰে মানে এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে মাত মাতিব লাগিছিলে, সেই ক্ষেত্ৰত কিন্তু আমি মাত মতা নুশুনিলোঁ বাৰে বাৰে। আৰু সিদিনা মন্ত্ৰী পীযুষ হাজৰিকাই এজন সাংবাদিকক ফোন কৰি যিদৰে কৈছিলে ঠেং ভাঙিম, ভৰি ভাঙিম, এই ক্ষেত্ৰত কিন্তু সাংবাদিকসকলক আমি বিশেষ প্ৰতিক্ৰিয়া দিয়াৰ কিন্তু পৰৱৰ্তী সময়ত আমি নেদেখিলোঁ। এই ক্ষেত্ৰত কিন্তু এটা ষ্টুডিঅ'ত টক শ্ব' হ'ব লাগিছিলে যে এজন মন্ত্ৰীয়ে, পীযুষ হাজৰিকাৰ দৰে এজন মন্ত্ৰীয়ে সংবাদ মাধ্যমক বা এজন সাংবাদিকক তেনেকুৱা কথা ক'বলৈ ক'ত সাহস কৰিলে। আৰু সেইকাৰণে কালি পৰহি যিটো দেখি গ'লোঁ যে ND24 ৰাজদীপ বাইলুং বৰুৱাক এজন বিধায়কে যে ননচেন্স বুলি কৈছে। কি কাৰণে ক'বলৈ পাইছে? যে এইবিলাক সুবিধা ক'বলৈ আপোনালোকে দি দিছে। যে মই বিশেষকৈ ND24ক কৈছোঁ, ND20 বুলি নহয়, প্ৰায় সংবাদ মাধ্যমকে মই কৈছোঁ বা সংবাদ মাধ্যমৰ সংবাদ গোষ্ঠীকে কৈছোঁ, যে সেইদিনা এই যিজনে পীযুষ হাজৰিকাই যেতিয়া এই সাংবাদিকজনক দম দিছিলে বেয়াকৈ, ঠেং ভাঙি দিম, ভৰি ভাঙি দিম বুলি, তেতিয়া সংবাদ মাধ্যমে যথেষ্ট বিশেষ মানে প্ৰতিক্ৰিয়া নেদেখিলোঁ। তেতিয়া তেনেকুৱাবিলাক কাম কৰোঁতেই, সেই সময়তেই এই সংবাদ মাধ্যমবিলাকে আপোনালোকৰ যিটো নীতি আদৰ্শ, সেই নীতি আদৰ্শৰ যোগেদি মানে প্ৰতিক্ৰিয়া দিয়া উচিত, গৰজিব লাগে একচুৱেলি। সেইকাৰণে সেই ক্ষেত্ৰত তেনেকুৱা উল্লেখযোগ্য পদক্ষেপ নোলোৱাৰ বা বলিষ্ঠ পদক্ষেপ নোলোৱাৰ বাবেই আজিৰ তাৰিখতো সংবাদ মাধ্যমক বা সাংবাদিকক বেয়াকৈ ক'বলৈ কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই, এজন সাধাৰণ মানুহেই হওক বা MLA মন্ত্ৰীয়ে হওক। চাওক, বাৰে বাৰে কি শাসকীয় গোষ্ঠী, কি শাসকীয় বিধায়ক, কি বোলে বিৰোধী বিধায়ক, শাসকীয় বিধায়কো সাংবাদিকক বেয়াকৈ কৈছে।
আৰু বিৰোধী বিধায়কেও সাংবাদিকক বেয়াকৈ কৈছে। আৰু এই ক্ষেত্ৰত মানে সাংবাদিকসকলে নিৰপেক্ষ ভূমিকা লোৱা নাই, সাংবাদিকসকলে এওঁলোকৰ বিৰুদ্ধে বলিষ্ঠ ভূমিকা লোৱা নাই, সেইকাৰণে সুবিধা পাইছে। গতিকে মই এই ক্ষেত্ৰত আপোনালোকক আহ্বান জনাম যে ND24 সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাক কিয় সিদিনা এজন বিধায়কে ননচেন্স বুলি ক'বলৈ পালে, এইটো ক্ষেত্ৰত আপোনালোকৰ আলোচনা হৈছে। ঠিক সেইকাৰণে এইবিলাক হ'ল নিজৰ কৰ্মফল দেই। অতীততে আপোনালোকে ভুল কৰি আহিছে, এই ভুলৰ কাৰণে আপোনালোকে এইটো এটা কৰ্মফল মানে পাইছে, কৰ্মফল ভোগ কৰিবলৈ পাইছে। ঠিক আপোনালোকে এই যিজন সাংবাদিক পীযুষ হাজৰিকাই যিজন সাংবাদিকক দম দিছিলে, ভৰি ভাঙি দিম, ঠেং ভাঙি দিম বুলি কৈছিলে, সেই ক্ষেত্ৰত কিন্তু এটা টক শ্ব' হ'ব লাগিছিলে। টক শ্ব' হ'ব লাগিছিলে যে এজন সাংবাদিকক মন্ত্ৰী হ'লেও এনেধৰণে আক্ৰমণ কৰিবলৈ সুবিধা ক'ত পালে, তেওঁ সাহস ক'ত কৰিলে। এই ক্ষেত্ৰত যদি আপোনালোকে এটা টক শ্ব' দিলেহেঁতেন, আৰু এতিয়াও সময় আছে, মই ND24 লগতে বিভিন্ন সংবাদ মাধ্যমক, সংবাদ গোষ্ঠীক কওঁ যে পীযুষ হাজৰিকাই এজন মন্ত্ৰী হৈ, এজন দায়িত্বশীল ব্যক্তি হৈ এজন সাংবাদিকক তেখেতে ঠেং ভাঙিম, ভৰি ভাঙিম বুলি ক'বলৈ সাহস ক'ত কৰিলে। এই ক্ষেত্ৰত আপোনালোকে এদিন এটা টক শ্ব' দিয়ক, আৰু টক শ্ব' দি এই ক্ষেত্ৰত বিচাৰ বিশ্লেষণ কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।